এইটো নেকি হয় 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 খলিন ৰাস্তা এইটো আপুনি যে এতিয়া খাৰা হৈ আছে এইটো ৰাস্তা হয় স্যার এইটো মোহন ডিজে স্কুল হিমানা এইখিনি টোটাল কুকি ক্ৰিমেটৰী কোনখন এইটো মোৰ মাটি ডিস্ট্ৰিক্ট আছে হা আপোনাৰ মাটি লগতে লাগি আছে লাগি আছে মানে চাফৰ ইমানে লাগে না স্যার এইটো হাই স্কুলৰ মাটি ক'লৈকে আছে এইটো স্যার এইটো হাই স্কুলৰ লগত পটাৰ মোক এইটো হাই স্কুলৰ ক'লৈকে আছে হাই স্কুল এইটো লোকে আছে এইটো বুজি নাপাওঁ এই তাত ভাল আছে স্যার দেখে ভাল আছে এখন বাৰু পাত্তা হয় কোন চনৰ ৰে 20,000 হৈ যাম 10,000 ভাবিকিনি কিবা কৰিছিল পইচা দিব পাৰিছে না এইটো কথা নাই 24 লৈকে তোমালোকে খাজানা দিছা এইটো মাটিৰ ওপৰত এইটো মাটিৰ ওপৰত এই ট্ৰাক নম্বৰ চাবৰে 169 ট্ৰাক পাটা নম্বৰটো এটা আমাৰ মাটি এইটো গভৰ্ণমেণ্ট লেণ্ড বুলি ডিক্লেয়াৰ কৰিছে হয় কিন্তু ইয়াৰ মাটি মালিকে তেখেতৰ নামৰ বুলি কৈ আছে হয় এইটো কেতিয়াৰ পৰা গভৰ্ণমেণ্ট লেণ্ড হৈছে আৰু কেতিয়াৰ পৰা তেখেতক এইটো মাটি পাটাত ইছ্যু কৰা নহয় সেইটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ডিক্লেয়াৰ কৰা হৈ গৈছে গেজেট নটিফিকেশ্যন ওলাইছে কেতিয়া ইয়াত ডিক্লেয়াৰ কৰিছে ইয়াত আছে 1044 আৰু সেইটো মতে আজি ইভিকশ্যন বুলি আমাৰ কাউন্সিল অথৰিটি আমাৰ ইয়ালৈ পঠাইছে সেইটো কথাটো তাৰপাছত সেইটো মিনিষ্ট্ৰী অফ ৰোড এণ্ড ট্ৰান্সপৰ্ট এণ্ড হাইৱে নটিফিকেশ্যন ক্লিয়াৰলি দি আছে SO 1044E সেইটো মতে কাউন্সিল অথৰিটিয়ে আমাৰ চিনিয়ৰ ছেক্ৰেটাৰীসকলে আমি কালা ছেক্ৰেটাৰী হৈহে আমাৰ ইয়ালৈ পঠাইছে ইভিকশ্যন কৰিবলৈ যোনটো মাটিৰ লেণ্ডৰ অনাৰ তেখেতৰ হাততো স্কেচ মেপ লগতে কালাৰ পৰা এনেকুৱা কাগজ পতি আছে সেইটো মানে কি ভুৱা হয় নেকি নহয় সেইটো ক্ষেত্ৰত তেওঁলোকে যদি ইচ্ছা কৰে আকৌ কাউন্সিলো মানে যাব পাৰিব কাউন্সিলে ভুৱা নথি পত্ৰ প্ৰদান কৰি নহয় সেইটো নকৰে সেইটো নহয় সেইটোতো কোৰ্ট সেইটো কোৰ্টে হাতত যোনটো ডকুমেণ্টছ আছে সেইটো অৰিজিনেল হয় আৰু যোনটো মালিকৰ হাতত আছে সেইটো হ'ল ভুৱা ইয়াৰ বাবে মোৰ একো কমেণ্ট নকৰোঁ সেইটো দৰকাৰ পৰিলে আপোনাৰ কোৰ্ট ৰেভিনিউ ডিপাৰ্টমেণ্টৰ হয় তেখেতসকলেতো ৰেভিনিউ দি আছিলে খাজানা দি আছিলে সেইটো নো কমেণ্ট মই সেইটো কৈছোঁ আপোনালোকে নটিফিকেশ্যন যিটো সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো নটিফিকেশ্যন দি আছে সেইটো মতে আমি আজি ইয়ালৈ আহিছোঁ গভৰ্ণমেণ্টৰ যোনটো কথা কৈ আছে সেইটো মোৰ আৰু বেছি কমেণ্ট নকৰিম একোৱে নাই মোৰ কথা আছে মানে বাস ini simple lang kali authorize kali heli sitame pota nang cepak lang pala authentic kali makala ngali ang kanjon aja hala মানে এসকে তুমি SK non do man so nani SK stop non do ni bang itu sangat do ni bang kali nang itu meyo si comments pipi bitalang tu maganang ton sinang blame son doko je pota doko tame nilha pini ni তুমি কমেন্ট পিনে ইভেন এ সিঙ্গল বাই আই এম নট অথরাইজড টু না আপুনি আজি ইয়াত বৰ্তমান উপস্থিত আছে কিয় আছে নহলে আপুনি ইভেন এ সিঙ্গল কোন একো যদি অথৰাইজ না আপোনালোকে কিয় আছে if you are not authorized then why you are here না আপোনালোকে যদি একো অথৰাইজ নাই ক'বলৈ নোৱাৰে যেতিয়া আপোনালোকে আছে কিয় ইয়াত কিয় আহিছে কিয় তেনেহ'লে কিয় আহিছে তেনেহ'লে কোনে ক'ব পাৰিব তেতিয়া এইটো আমাৰ সিনিয়ৰ সেক্ৰেটাৰী সকলে কোনে ক'ব পাৰিব আমাৰ বৰ্তমান আপোনালোকে আহিছে কিয় নহয় আমিতো দায়িত্ব পালন কৰিছোঁ আমি কি দায়িত্ব আহিছে আমি ইয়াত মানে ৰিজেকশ্যন কৰিব লাগে ৰাস্তা ক্লিয়াৰ কৰিব লাগে সেই দায়িত্ব কোনে দিছে এইটো ক্ষেত্ৰত এইটো চিনিয়ৰ সেক্ৰেটাৰী সকলে আছে তেওঁলোকে কমেণ্ট এতিয়া বৰ্তমান ইভিকশ্যন কৰি দিব নে স্যাৰ নাই সেইটোতো অৰ্ডাৰ আছে আমাৰ কমেণ্ট অৰ্ডাৰ আছে তেখেতৰ যিটো প্ৰাপ্য পাবলগীয়া আছে বোলে সেইটো টকাটো তেখেতে পাব নে নাই তেনেহ'লে ঠিক আছে এওঁলোকে মানে তাত গৈ আলোচনা কৰিব আমাৰ চিনিয়ৰ সেক্ৰেটাৰীৰ লগত আলোচনা কৰিব সো ইন দিছ ৰিগাৰ্ড নো কমেণ্ট প্লিজ থেংক ইউ এনে কিবা অৰ্ডাৰ থাকিব নেকি আপোনালোকৰ তাত অৰ্ডাৰ কিবা অৰ্ডাৰ গভৰ্ণমেণ্টৰ ক্ষেত্ৰত মই চৰি সেইটো বিষয়ত আপুনি কি ক'ব এতিয়া ফৰেষ্টৰ লেণ্ডটো কেনেকুৱা হৈ গ'ল এতিয়া আপুনি কওকচোন আপুনি এইটো ইছ্যু কৰি দিছিলে নহয় ন' কমেণ্ট কেনেকৈ ক'ব এতিয়া আপুনি পাতা ইছ্যু কৰি দিছে তেতিয়া আপুনি এতিয়া আকৌ কৈ আছে আপোনালোকে কৈ আছে যে এইটো ফৰেষ্ট লেণ্ড বুলি কাউন্সিলৰ ফালৰ পৰা পাতা ইছ্যু কৰাৰ পাছতে এতিয়া আপোনালোকে কৈ আছে যে এইটো ফৰেষ্ট লেণ্ড কেনেকুৱা হৈ গ'ল পাতা কেনেকুৱা ইছ্যু কৰিছিলে আপোনালোকে কওক কেনেকুৱা এইটো পাতা ইছ্যু কৰিছিলে এতিয়া কেনেকুৱা আপোনালোকে আপোনাক কামটো কৰি দিবলৈ কাৰণে আপোনাক পইচাও দিয়া হৈছিলে মাটিও দিয়া হৈছিলে আপোনাক মাটিও দিয়া হৈছিলে এতিয়া আপুনি কেলে এতিয়া আপোনালোকে কৈ আছে যে এইটো ফৰেষ্ট লেণ্ড বুলি কম্পেনচেশ্যন দিবৰ কাৰণে আপুনি এতিয়া হেৰি কৰি আছে নেকি আপুনি কিয় হেৰি কৰে আপুনি কেলে পলাই পৰিছে এতিয়া আপুনি কেলে পলাই পৰিছে এতিয়া নহয় আপুনি আপুনি ইপিনে ইপিনে কৈ আছে একো নকয় কেলে অসমত যোনটো আছিলে নামত যোনটো মাটি আছিলে অথৰাইজ নেই তুমি
आप लोग का क्या मतलब नहीं नहीं, हमको असुविधा क्या हो रहा ऑथराइज नहीं किया है, हमसे मत बात कीजिए ना। नहीं, ये हमसे जो मत लैंड बात है, ये जो लैंड नहीं, हमें नहीं पता है ना लैंड किसका है, हमसे क्यों बात आप लोग नहीं तो क्यों आए हैं यहाँ पे? नो कमेंट। क्यों आए हैं नहीं तो? हाँ हाँ, नो कमेंट। आया क्यों इधर? क्यों आए हैं? इतना पुलिस लेके आए हैं, जेसीबी लेके आए हैं, आप ऑर्डर देखिए ना, हमसे मत बात कहाँ है कीजिए। ऑर्डर? आप बोलिए ना ऑर्डर नहीं, हमारे कौन पास दिए? कौन दिए? आप ऑर्डर देख लीजिए ना, कौन हमसे दिए है ऑर्डर? हमारे पास कोई हमारे पास ऐसे याद थोड़ी रहता। आप लोग का ही काम है, नहीं आप लोग का ही अरे काम यार, है। आप लोग जबरदस्ती ऐसे बात कर रहे हो। हम लोग जबरदस्ती नहीं, आप लोग क्यों आए हैं वो पुलिस बताइए प्रशासन लेके आए हैं यहाँ आप पे। लोग को सब पता है, हम लोग को क्या पता? आप लोग को सब पता है। नहीं, नहीं, क्यों आए वो हमें कोई अथोराइजेशन नहीं है मीडिया से बात करने का, ठीक है? थोड़ा बच्चा है, बच्चा हुआ है। ऐसे मत कीजिए, आप ओनर से बात कीजिए, हमसे कौन है? मत आप बात लोग का कीजिए, ओनर कौन है? हमसे मत बात कीजिए। ओनर कौन है? हमारा कोई ये लैंड का आपका ओनर हम कौन है? क्वेश्चन का जवाब देने के लिए बाध्य नहीं है। क्यों नहीं है? नहीं है, क्यों नहीं है? नहीं है बाध्य। लैंड तो लेने No के लिए आप लोग comment. का मतलब बाध्य है। हाँ, ये लैंड ले सकते हैं आप लोग। वो गवर्नमेंट का ऑर्डर है, आप उसको पता कीजिए आप। हाँ, को दिखाना पड़ेगा। ऑर्डर नहीं हमारा दिखा के जमीन क्यों है। काम करना है? ऑर्डर दिखाइए, दिखाने के बाद इलेक्शन के लिए ऑर्डर है आप लोग के पास, जो आप लोग के पास में भी है ऑर्डर। नहीं, हम हम लोग के नहीं पास है। कैसे होगा? हम लोग को दिखाइए, हम लोग को दिखाइए। हमारे आप दिखाइए, ऑर्डर दिखा के काम कीजिए ना। आप लोग बिना के पास ऑर्डर कोर्ट के का काम ऑर्डर करना है ना। थोड़ा आगे देखा रहा ना। कोर्ट का ऑर्डर है आप लोग ऑर्डर के पास? दिखाइए ना, उसके बाद डीसी के काम कीजिए। डीसी ऑफिस का जो ऑर्डर है वो आप लोग देख लीजिए ना। आप लोग कोर्ट का है डीसी कि ऑफिस का देखिए, कोर्ट नहीं, यहाँ तो कोर्ट काम से- करने का आया तो ऑर्डर हाँ। दिखाइए हमको। डीसी का ऑर्डर आप लोग को दे दिया गया है, आप लोग देख लीजिए। किसको दिया है? कहाँ दिया है? कहाँ दिया है? व्हाट्सएप में देकर दे क्या दिया। व्हाट्सएप में? अभी दिखाइए, अभी हार्ड कॉपी में दिखाइए। क्या हार्ड व्हाट्सएप? कॉपी आप लोग को कहीं से ले लीजिए, हमसे कहाँ क्यों से? आप मांग रहे हैं? दिखाइए। आप दिखाइए, आप काम करने के लिए आए हैं ना। अरे व्हाट्सएप हमसे आप ऐसे बात नहीं करो, कैसे बात करेंगे? बता रहे हैं ना आपको कि डीसी का ऑर्डर है। ऑर्डर दिखाइए। हाँ, डीसी का बोलने से एविक्शन नहीं ऑर्डर होता। है, दिखाइए। बता दिया। बोलने से नहीं होता। हमसे नहीं बात करो, मुंह से बोलने से होगा। मुंह से बता बोलने दिया से ना, होगा डीसी नहीं, का दिखाइए ऑर्डर ना, है। आपका पास वो डीसी का जब ऑर्डर है तो आप कागज ऑर्डर दिखाइए। देखिए ना, डीसी ऑफिस से आप लीजिए ऑर्डर ना। दिखाइए। आप डीसी ऑफिस से ले लीजिए ऑर्डर। नहीं, हम लोग क्यों जाए? आप यहाँ पे फील्ड में आए हैं ना, आपके पास होना चाहिए, हार्ड आप कॉपी काम होना करने चाहिए हैं, ना। आप यहाँ पे ऑर्डर आप दूसरे से पूछिए। क्यों? हम आप लोग लोग खाली यहाँ पे काम करने के लिए आए हैं ना। हाँ, कब मत करो, क्यों आए हैं? विदाउट डॉक्यूमेंट्स, विदाउट ऐसे कागज आप ऐसे लोग कैसे- जबरदस्ती बात करने से नहीं, फायदा हम लोग नहीं है। आपसे जबरदस्ती, हाँ, हम लोग आप बिना डॉक्यूमेंट्स के काम करने डॉक्यूमेंट्स की मांग भी रहे हैं, वो जरूरत नहीं दिखा है। दीजिए। आप दिखा नहीं पा रहे, इसलिए हम लोग आपको पूछ रहे हैं। बिना डॉक्यूमेंट के ऑर्डर काम आप करने लोग की के भी पास में जरूरत नहीं है। हम लोग के पास है। नहीं है। नहीं हाँ, है। हम डीसी लोग के पास ऑफिस नहीं का है। जो ऑर्डर है, आपके पास अभी आपके हमारे पास पास hard ऐसे copy। थोड़ी पॉकेट में ऑर्डर है। बिना ऑर्डर लिए काम करने होता आप है। ऑर्डर आपके पास तो देखो ना। फाइल होगा ना, आपके पास तो कागज होगा ना। विदाउट कागज, विदाउट कागज तो आप तो यहाँ पे काम नहीं करने। दादागिरी हाँ, से तो काम ऑर्डर है ना। अरे क्या जबरदस्ती दादागिरी, आप मीडिया का आदमी हो के ऐसी बात करते नहीं हैं? नहीं, आप जबरदस्ती नहीं, यहाँ पे काम बिना नहीं कर रहे क्या दादागिरी का बात हाँ, ये करते तो हो? दादागिरी हो जाएगा। आपके पास अगर कागज नहीं है तो बिना दादागिरी हो कागज का जाएगा। खुद का मर्जी से लेके आके काम करेगा यहाँ पे। कागज है ना, दिखाओ कागज ना। कहाँ है? वो दिखाइए ना। हमारे पास नहीं है तो देखो ना, आप दिखाइए। कागज खोज लो, खोज लो। क्यों वो जरूरी है कि आप 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 काम करने के लिए आए हैं, आप दिखाइए। आपका काम है तो आप खोजिए ना। हमारा काम खोजना नहीं है। होना चाहिए ना आपके पास। आपके पास आपको कागज जो है, चीज आप चाहिए genuine आप है। ढूंढिए ना। आप जेन्युइन है तो आप दिखाइए ना। हमसे नहीं बात करो। आपके पास हो मतलब गया, कागज हो गया, ही हो नहीं गया। है। तो काम मत करो नहीं तो। काम मत करो नहीं तो। কাগজ নাই बिना कागज का क्यों काम करना है? ये কোন কিসনে ভেজা চাকৈ মানে এইখিনি মাটি কেইটা সব জুখি মেলি গুচি গ'ল। তাৰপিছত আজি এইটো মেচিন টিচিন লৈ আনি পেলাই সব অকুপাইড কৰিব বিচাৰিছে, কিন্তু মোৰ বাটা আছে, বাটাও বোলে নাচায়। কিন্তু আগত আমাৰ মানে বাটা দিয়াটো মানে আজি 13 বছৰ হৈছে। 13 বছৰ মোৰ ঘৰ দুৱাৰ আছে, সেই দেখিছে আজি এইটো মানে ইয়াতে মানে ধৰক 4 লাইন যাব বুলি মানে মই ফৰ ডিভাইডিং কৰা নাই, মই ফিলিং কৰা আছে সব মাটি। হ্যাঁ, তো সেই গতিকে মানে সেই বস্তুটো তদন্ত কৰি পেলাই মানে আমাক দিব লাগে, সত্যটো লাগে আমাক, অসত্যটো নালাগে। আপোনালোকে পাটা ইছ্যু কৰা হৈছিল। 13 বছৰ হৈছে, 13 বছৰ। কোনে কৰিছিল? হা? পাটা কোনে ইছ্যু কৰিছিল? পাতা ইছ্যু কৰিছিলে দ্বিতীয় দিনৰ মংগল সিং ডিমুং ছাৰ আছিলে তেতিয়া, মানে কিবা লেণ্ড ইনচাৰ্জ ইএম আছিলে তেতিয়া। তেতিয়া আমাৰ লগতে CM ছাৰো আছিলে। কাক দিছিলে? একেলগে মানে আমি অৰ্ডাৰ ওলাইছিলে ইয়াতে মানে কিবা মানে আপুনি কাক দিছিলে কামটো কৰিবলৈ? এই পাটা বনাবলৈ কাক দিছিলে আপুনি? বাটাৰ মণ্ডলক দিছে আৰু। মণ্ডলৰ নামটো আপুনি কৈ দিয়ক। মণ্ডল প্ৰথম মণ্ডল বনোৱাটো কিবা হয়, কিলিং মণ্ডল হয়। কিলিং নামটো কি নাম আছিলে সিহঁতে দৰুণেহঁতে গম পাব, কিন্তু কিলিং মণ্ডল বুলি কয়। কোনে গম পাব? দৰুণে গম পাব এইটো কিলিঙৰ আচল নামটো। হা, ইয়াত আমাৰ বাগান আছে, খৰ আছে, আপোনালোকে দেখিছে। আকুৰ গছ আছে, এইখিনি আম গছ আছে, দামোল আছে, নাৰিকল গছ আছে, চব আছে। মাটি বাটা থকাৰ পাছত ইমান অন্যায় লৈ কিলে বাৰ বাৰ ঘূৰি আছে এনেকে এনেকে হলে মনত যদি লেতেৰা থাকে না পিছত দিগদাৰ হ'ব কিন্তু চবৰ কাৰণে। ইয়াত মানুহ কিয় গোট খাইছে আহি? হা, ইয়াত কিয় গোট খাইছে? চব সিহঁতে কাম কৰিব আহিছে, ডিপাৰ্টমেণ্টৰ মানুহকেইটা মানে উইদাউট নটিচ আহিছে, উইদাউট নটিচ। আমাৰ ইয়াত মাটি। সেইদিনাওতো নটিচ নাই, আজিও নটিচ নাই। ক'ৰ পৰা আহিছে এইটো? উইদাউট নটিচ কোন আহিছে? এইটো কাউন্সিলৰ পৰা আহিছে, কয় এবাৰ DC ছাৰে বাইদেউহে পঠাইছে বুলি কয়। কোন আহিছে? নাম কওক। হা, নামটো ইয়াতেতো এনেকাতো ক'ব নাজানো, কিন্তু GM
GM আহিছে আৰু মণ্ডল অফিচৰ পৰা আৰু আপোনালোকৰ ওচৰত যিটো মাটি আছে সিহঁতেটো কম্পেনসেচন পাইছে নে? পালে সিহঁতে পালে আৰু এইফালে আগৰ ফালে এইখিনি পালে চব পালে আপোনালোকৰ কাৰণে কম্পেনসেচন কিয় দিয়া নাই? নাজানো আমাক মানে কৈছে মিলা মিছা কৰিব লাগে মিলা মিছাটো আমি আছো কি মিলা মিছা কৰিব নাজানো কেনেকে মিলা মিছা কৰিব মিলা মিছাৰ কাৰণে আমি আপোনালোক কি কৈ আছে এতিয়া বৰ্তমান কি কৈ আছে যে এতিয়া কৈছে এইটোতো ডিপাৰ্টমেণ্টৰ মাটি আপুনি এৰি দিয়ক বুলি কৈছে কিবা ডিপাৰ্টমেণ্টৰ মাটি হা? কোনটো ডিপাৰ্টমেণ্টৰ মাটি নাজানো ফৰেষ্টৰ মাটি বোলে সেইটো আৰু এগ্ৰিকালচাৰ বুলি কৈছে কাৰ মাটি কি কৈ নাযায় আমাৰ মাটি থকা টাইমত কাৰ ক'ত এগ্ৰিকালচাৰৰ কিবা গ্ৰুপ আছে নেকি কিবা তেনেকুৱা থাকা এতিয়া বৰ্তমান কৈছে এগ্ৰিকালচাৰৰ মাটি গভৰ্ণমেণ্টৰ মাটি হয় তাৰ আগত আপোনালোকৰ পাতা দিছে ইছ্যু কৰিছে পাতা ইছ্যু কৰিছে পাতা চাওক আপোনালোকে এইটো আমাৰ পাতা একটা দেখাই দিম এতিয়া আপোনালোকক পাটা কোনে দিলে হা যদি গভৰ্ণমেণ্টৰ মাটি বুলি কয় পাটা কোনে দিলে? গভৰ্ণমেণ্টে দিলে মণ্ডল অফিচে দিলে কাউন্সিলে দিলে কাউন্সিল অৰ্ডাৰ আছে দেখক পাটা দেখক এটা পাতা পাতা দেখোন বনা নাই নহয় পাতাটো এমএলএ মিলে নাকি পাটা দেখক পাতা আছে পাতাটো মাছি মাছি শুনো ধুনীয়াকৈ মানে কাউন্সিলে পাটা দিয়া আগত এতিয়া কাউন্সিলে সেই পাটা নহয় বুলি নহয় বুলি কৈছে গভৰ্ণমেণ্ট মাটি বুলি কৈছে এতিয়া গভৰ্ণমেণ্ট মাটি বুলি এইটো পাতা আমাৰ হা বিঘা 20 লোচা মাটি কেনেকে গভৰ্ণমেণ্ট মাটি হৈছে এইটো মাত লাগি বোলে আমাৰ মাটি কেনেকে হৈছে এইটো এইটো খাজানা আপোনাৰ খাজানাও দি আছে খাজানাও দিয়া আপোনাৰ ক্লিয়াৰ আছে আমাৰ আৰু আমাৰ এইটো স্কেচ মেপ এইটো স্কেচ মেপ চাওক এইটো আপোনালোকে দেখিছে এইটো হ'ল খলিন ৰোড সেইটো হ'ল স্কুল বেক চাইড মহিন্দি যোৱা আমাৰ তাৰপিছত সেইখিনি দুদুলা হাষ্টৰ মাটি সিহঁতে পালে চাওক সিহঁতৰ পটা আছে নেকি? হা সিহঁতৰ পটা আছে নেকি? সিহঁতৰ পাতা আছে সিহঁতে পটাটো কোনে ইছ্যু কৰিছে বোলে? মণ্ডল চব এইটো মণ্ডল নামটো জানে? নাজানো এনেকেতো আমি বিচাৰিবও নাযাওঁ এইটো নাজানো বেলেগৰ কাৰণে আমাৰতো হ'ব চিধা বহি এইটো জমাবন্দী নেশ্যনেল হাইৱে পৰা দিয়া মানে মেপ আছে এইটো নেশ্যনেল হাইৱে পৰা মেপ দিয়া এটা আমাৰ ডাক নম্বৰ আছে 447 আচ্ছা এইটো পাটা নম্বৰ আছে আৰু এইটো কাউন্সিল পৰা দিয়া মেপ এইটো কাউন্সিল পৰা দিয়া নম্বৰ মেপ ডাক নম্বৰ তাৰপিছত এইটো ফেক টাক আমাৰ বাটা আণ্ডাৰত সোমাটো এইটো কালপিটটো এইটো মণ্ডলত মানে মই এইটো ফেক টাকটো মই আপোনালোকৰ পাতাটো মানে ফাক হৈছে বুলি কৈছে কিলিঙে কোনে কৈছে? কিলিং মণ্ডলে তাৰপাছত মই কৈছে যে সেইটোতো যেতিয়া ধৰা পৰিব পাছত নামটো ওলাব লাগিব নামটো কাৰ বোলে নামটো কোৱা নাই জানে নেকি? জানে কিলিং মণ্ডল নহয় কিলিংটো টাইটেল হে নামটো কি আছিলে এতিয়া পাছত সুধিলে গম পাই যাম আৰু সেইটোতো হ'ল চাওক এইটো ফেক টাক এইটো ফেক টাকটো তাহাঁতে মানে 6 জনৰ নাম সোমাই দিছে হা এইটো হলে ফৰেষ্টো নহয় এগ্ৰিকালচাৰো নহয় কিন্তু এইটো পাছত মানে তদন্ত কৰোঁতে কৈছে যে আমি কোৰ্ট কেছ কৰিছিলে তেতিয়া কৈছে এইটো নহয় যমুনা ডিচিআৰ এপত আছে ফুল হৈছে বুলি কৈছে আপোনালোকৰ পাতাটো কেতিয়া দিছে? আমাৰ পাতাটো 13 বছৰ আগত ইমান 13 বছৰ 13 বছৰ আপোনালোকে এইটো চন কেইটা চাব পাৰে এইটো ফেক টাক এইটো হলে এনেইটো ইয়াতে আপোনাৰ ফৰেষ্টৰ পিলাৰো এটা আছে এইটো এৰিয়া আৰু এইটো ফৰেষ্ট এৰিয়া বুলি কৈছে কোনটো আপোনালোকৰ পাতা কোনে দিছিলে এইটো সময় 13 বছৰ আগত কোনে দিলে আপোনাক পাতা? এই কিলিং মণ্ডলে দিছিল ফিলিং মনলে আপোনাৰ পাতা কাৰণ এইটো ফৰেষ্ট এৰিয়া বোলে এইটো পুৰা ঠিক কৰা আছে সেইটো ক'ত আছে আমাৰটো আপোনাৰ পিলাৰো আছে ইয়াতে এইটো ফৰেষ্ট এৰিয়া বোলে কয় ঠিক আছে কোনটো ফৰেষ্ট 13 বছৰ অকল আপোনাৰে পাতা আছে না ওচৰৰ পাজৰে বেলেগৰ পাতা আছে নেকি? বেলেগৰো থাকিব আছে আপোনাৰ জনানি আৰু বেলেগৰ পাতা আছে নেকি? আছে কিমান জনৰ আছে সেইটোতো নাজানো কিমান জনে সেইটোতো মই অতীত নকৰো মণ্ডল অফিচতো গৈ পেলাই মই এইটো কৰিবও নাযাওঁ লগৰ কাৰণে মোৰ খালি প্ৰাপ্যটো পালে হ'ল মোৰ যিটো কম্পেনচেশ্যন পাব লাগে সেইটো পাব লাগে এইটো ফেক নম্বৰটো মানে তাহাঁতে কৈছে যে এইটো হলেতো ফৰেজো নহয় একো নহয় হা এইটো হলেতো মানে একো নহয় মিলা মিছা কৰিম বুলি কৈছে তাৰপিছত মই নামানাৰ কাৰণে পেপাৰত সিহঁতে দিছিলে আৰু এইটো পেপাৰত এইটো চা এইটো পেপাৰ চাওক এইটো পেপাৰত এটা এইটো চাইড টাক নম্বৰ চাইড 98 698 99 টাক নম্বৰ সোমাই দিছে সোমাই দিছে আপোনালোকক পটা বনাওতে আপোনালোকক পইচা কিমান খুজিছে? পইচাটো খোজা নাই মোৰটো মানে যেতিয়া একচনীয়া পাতা আছিলে তেতিয়া মোৰটো পাতা আছে আমাৰ দৰুণ বাবু মণ্ডলৰ লগত আমি আলোচনা কৰি পেলাই আমাৰটোতো পইচা পাতি নাই আপুনি অলপ শ্বেয়াৰ কৰক সেই কৈছে অফিচৰ খৰচটো লাগিব মই এনে প্ৰিমিয়ামো দিলো 32,000 প্ৰিমিয়াম দিলে তাৰ পাছত মানে সেই ক'লে যে সেই ক'লে মানে এইটো কিবা এটা আপুনি চাব লাগিব তেতিয়া মই এছ মালি মই কৈছে যে ধৰুন মোৰতো পইচা নাই ধৰুন বাবু আপুনি অকমান চাই দিব কৈছে হয় মই চাই দিম নহলে আধা বিঘা দিব লাগিব দাদা মই আধা বিঘা তাক এছ মালি কৰিবলৈ দি দিলো আমাৰ মণ্ডল দৰুণ ৰুম্পী তৰুণ ৰুম্পী আমাৰ খৰচ নাথাকাৰ কাৰণে নহয় এইটো আধা বিঘা যিটো মাটি যে দিছে এইটো কম্পেনসেশন পাইছে নেকি তাই পোৱা নাই তাৰো পোৱা নাই কিন্তু সেই পেছাৰা মানে কৰি দিছে বাটাটো চব সিহে মানে আমাক
বনাই দিছে আৰু। আপোনাৰ পাটা বনোৱা বিনিময়তে আধা বিঘা তেখেতে লৈছে হয় 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 কোনে লৈছে বোলে আমাৰ দৰুণ বাবু তৰুণ নংপি তৰুণ নংপি। আপোনাৰ টোটেল মাটি কিমান আছে বুলি কৈছে 20 বিঘা 20 বিঘা পৰা তেখেতে কিমান লৈছে আধা বিঘা আধা বিঘা সেইটো আপোনাৰ মানে জিৰাটতে নাম আপোনাৰ মাটি সোমাব জিৰাটৰ প্ৰফিট বোলে আপোনাক কথা দিছিলে নেকি মই এছ মালি মানে লিখি দিছে তাক কোৰ্টত নহ'লে এতিয়া এই যিটো হাইৱে যে আপোনালোকৰ মাটি টোটেল কিমান পৰিছে আমাৰ highway 3 যে- বিঘা এক গুণ্ডাগাৰী কৰিবলৈ মানে আমাৰ কিবাটো আমাৰ মাটিটো মানে অকুপাইড কৰিব বিচাৰিছে আৰু কোনে কৰিব বিচাৰি আছে নাজানো তাহাঁতৰ পৰা এতিয়া কাউন্সিল পৰা আহিছে ডিচি অফিচৰ পৰা পঠাইছে বাইদেউ পঠাইছে ডিচি বাইদেউ পঠাইছে বুলি কৈছে এতিয়া উপায় নাই সদায় ফোন কৰি আছে 10 বাৰ ফোন কৰি আছে মেজিষ্ট্ৰেট ছাৰক মানে কিবা ডিচি বাইদেৱে একো সমাধান ভাঙাব কৰা লাগে নাই আপোনালোকে একো মানে মোৰ মাটিত মানে এতিয়া মানে ইকুৰানি কৰাই দিলে হা এতিয়া ইকুৰানি এনচি বোলে ক'ত ইকুৰানি এনচি ক'ত মানে এনেকা ডিপাৰ্টমেণ্টৰ মাটি আছে এগ্ৰিকালচাৰ মাটি আছে ইয়াতে তেনেকা নাই তো এতিয়া কি কৰিব লাগে মানে আপোনালোকে কওক এনেকা অন্যায় কৰিলে কি হ'ব এতিয়া কি কৰিব বুলি ভাবি আছে আপোনালোকে আমিতো কৈছিলে মানে এইটো মাটিটো একদম এৰিব নোৱাৰে কেনেকে এৰিম এতিয়া আমালোকে বুজা নাই বুলি কৈছে মোৰ মাটিত মোৰ মাটিৰ ওপৰত মানে এতিয়া অন্যায় অত্যাচাৰ কৰি আছে কেনেকে কিবা অন্যায় কৰাটো বহুত আছে এনেকে মই লাইন দেখাই দিম একদম এৰিগেশ্যন মাটিৰ পৰা লৈ পেলাই এইখিনি যিমান মানে এছ মালিক কৰি পেলাই ডিমাচা মানুহৰ মাটিৰ যিমান মানে কাৰ্বি মানুহৰ মাটি এছ মালিক কৰিবলৈ খোৱা বহুত আছে তেনেকা লাইনত দুখীয়া মানুহৰ এতিয়া লাষ্টত গৈ থৈ এইখিনি হৈ পেলাই 3 বছৰ পাছত এতিয়া লাষ্ট সময়ত এটা মোৰ মাটিটো অকুপাইড কৰিব আহে